নমস্কাৰ, মই আজি উপস্থিত আছোঁ অসমৰ জাতীয় বীৰ লাচিত বৰফুকনৰ যোৰহাটৰ হোলোঙাপাৰাস্থিত লাচিত মৈদামত। আৰু আজি 24 নৱেম্বৰ সমগ্ৰ অসমৰ লগতে এই হোলোঙাপাৰাস্থিত যি লাচিত মৈদাম আছে, সেই লাচিত মৈদামতো যোৰহাট প্ৰশাসন তথা স্থানীয় যি মৈদাম সুৰক্ষা সমিতি আছে তেখেতসকলৰ উদ্যোগত প্ৰত্যেক বছৰৰ দৰে এইবছৰো লাচিত দিৱস উদযাপন কৰা হৈছে। সৰু সৰু কিছুমান ক্লিপ ল'বলৈ চেষ্টা কৰিম আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যে আজি লাচিত দিৱসৰ দিনা লাচিত মৈদামত কেনে ব্যস্ততা। চ' ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো ভাল পালে মানে লাইক কৰিব, কমেণ্ট কৰিব আৰু অলপ শ্বেয়াৰ কৰি দিব। আৰু যদি মোৰ পেজত নতুন তেনে ছাবস্ক্ৰাইব কৰিব, যাতে আগন্তুক দিনত আকৌ এনেধৰণৰ নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে পাই থাকে। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। অলপ ল'বলৈ চেষ্টা কৰিলোঁ আৰু যিমানটো পাৰি, কিন্তু মানুহ বহুত থকাৰ বাবে হয়তো ল'ব নোৱাৰিলোঁ। মোৰ পাছফালে মৈদাম ভাগ আছে আৰু বীৰজনাৰ যি প্ৰতিমূৰ্তি, সেই প্ৰতিমূৰ্তি আছে। আৰু এইফালে যদি আপোনালোকে চাই, এইফালে যোনটো লাচিত ভৱন, সেইটো আচলতে মিউজিয়াম হয়, কিন্তু আজি ব্যস্ততা থকাৰ কাৰণে মিউজিয়ামটো অলপ বন্ধ কৰি ৰাখিছে। আৰু তাৰ কাষতে আছে যিটো অডিটৰিয়াম, তাত অডিটৰিয়ামটোত এতিয়া বৰ্তমান মিটিং হৈ আছে। দুজন জ্যেষ্ঠ ব্যক্তি আছে। এজন হৈছে কেন্দ্ৰীয় কাৰ্যকাৰী সভাপতি মানসৰ কুমুদ গগৈ দেৱ আৰু এজন আছে ভিগু গগৈ, যোৰহাট জিলা সাধাৰণ সহকাৰী সম্পাদক। তেখেতসকলৰ পৰা আজি পবিত্ৰ দিনটোত আজি দুই এষাৰ কথা জানিবলৈ চেষ্টা কৰিম। চ' প্ৰথমে আমাৰ কুমুদ চাই ওচৰলৈ অলপ আজি পবিত্ৰ দিনটোত দুই এষাৰ অসমবাসীৰ বাবে।
আজিৰ এই শুভক্ষণত লাচিত মৈদামৰ প্ৰাংগণত সদৌতা আইহং ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি লাচিত দিৱস। আমাৰ এই মহাবীৰ লাচিত বৰফুকনে সমগ্ৰ অসমীয়া জাতিটোৰ কাৰণে বৃহত্তৰ যুদ্ধ কৰি যি অসমীয়াৰ চিনাকি দি গৈছিলে, আজিৰ তাৰিখত কিন্তু সেই অসম আৰু অসমীয়া হৈ থকা নাই। আজিৰ তাৰিখত ভাগ হ'ব ধৰিছে অসমখন। গতিকে মই আজি অসমৰ সংকৃতৰ সময়ত আজি অসমীয়া জাতিৰ সংকটপূৰ্ণ। গতিকে সকলোকে আজিৰ তাৰিখৰ পৰা মই অনুৰোধ জনাইছোঁ যে সকলো জাতি জনগোষ্ঠীয়ে একতাৰে আমাৰ যি বীৰ বীৰাংগনা বা স্বৰ্গদেউসকলে যি সাত ভনী কথা কৈ গৈছিলে সেইবিলাক কথা মনত ৰাখি আগবাঢ়ি যাওক আৰু অসমখন যাতে অসমীয়া হৈ জীয়াই থাকে এই কামনা কৰি মই বক্তব্য ৰাখিম। ধন্যবাদ। মই এতিয়া আমাৰ ভিগু গগৈদেৱৰ ওচৰলৈ যাম আৰু তেখেতৰ পৰা দুই এষাৰ জানিবলৈ চেষ্টা কৰিম। পোনপ্ৰথমে সদৌতা আইহং ছাত্ৰ সন্থা যোৰহাট জিলা সমিতিৰ তৰফৰ পৰা এই মহাবীৰজনৰ পবিত্ৰ দিৱসৰ শুভেচ্ছা জনাইছোঁ। সঁচাকৈ আমাৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি ডাঙৰীয়াই কোৱা নিচিনাকৈ আজি অসমীয়া জাতি সঁচাকৈ সংকটৰ মুহূৰ্তত আমি এই আজি পবিত্ৰ দিনটোতে মাৰ বান্ধি থিয় হওঁ, যাতে কোনো কাৰণতে অসমীয়া জাতিৰ আমি অস্তিত্ব শেষ হ'বলৈ নিদিওঁ। এই মহাবীৰজনাৰ আদৰ্শে অনুপ্ৰাণিত হৈ আজিৰ তাৰিখত সমূহ মানুহ একত্ৰিত হৈ যি জাতিধ্বংসী কিছুমান কাৰ্যকলাপ আৰম্ভ কৰিবলৈ লৈছে চৰকাৰখনে, তাৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিওঁ। আৰু বিশেষ ক'বলগীয়া একো নাই, যিহেতু অসমীয়া জাতি এটা আৱেগিক জাতি, চবেই জানে। কিন্তু যেতিয়া জাতিটোৰ সংকটত পৰে কিন্তু অসমীয়া মানুহে হাত সাৱটি বহি থকা উদাহৰণ কোনো কাৰণ আমি দেখা পোৱা নাই। গতিকে এই পবিত্ৰ ক্ষণতে আমি সকলোকে এটা আহ্বান জনাইছোঁ যাতে একত্ৰিত হওক আৰু এই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আমি একত্ৰিত হৈ চৰকাৰৰ ৰজাঘৰীয়াৰ আমি এটা খলকনি সৃষ্টি কৰোঁ। ধন্যবাদ দুইজনলৈ ধন্যবাদ থাকিলে। আৰু মোৰ ফালৰ পৰা সমূহ অসমবাসীলৈ আজি যি পবিত্ৰ দিন, এই পবিত্ৰ দিনটোৰ শুভেচ্ছা জনালোঁ। তেন্তে ভিডিঅ'টো আজিলৈ ইমানে। আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱা প্ৰতিশ্ৰুতিৰে ধন্যবাদ।